ওম সাইৰাম সাই সচৰিত্ৰৰ ২০ নং অধ্যায়ত আমি পাওঁ কাকা সাহেব দীক্ষিতৰ পৰিচাৰিকাই কিদৰে ডাকগণুৰ সমস্যা সমাধান কৰিছিল হেমন্ত পন্তই সেই বিষয়তে এই পৰিচয় কৰিছে। সাই মূলত নিৰাকাৰ ভক্তসকলৰ কেৱল কল্যাণৰ অৰ্থে তেখেতে দেহ ধাৰণ কৰিছিল। বিশ্ব ব্ৰহ্মাণ্ডৰ বৃহৎ নাটকত নৰ্তকী মায়া অৰ্থাৎ ব্ৰহ্মৰ অঘটন ঘটন পতিয়সীৰ সহায়ত তেওঁ প্ৰধান ভূমিকাত অভিনয় কৰিছিল। শ্ৰী সাইনাথক মনৰ চকুৰে চাওক, তেখেতক স্মৰণ কৰক। আহক শ্ৰীদিলৈ গৈ আমি দুপৰীয়াৰ আৰতিৰ পিছত কি কাৰ্যসূচী আছিল তাক দৰ্শন কৰোঁ। প্ৰেম আৰু উদিৰে বাবাই দৰ্শনাৰ্থীক বাবাৰ ভক্তসকলক বাবাই উদি প্ৰদান কৰিছিল। মুঠিয়ে মুঠিয়ে উদি বিতৰণ কৰিছিল আৰু কপালত উদিৰ ফুট দিছিল। বাবাৰ চৰণ স্পৰ্শ কৰি সেই উদি গ্ৰহণ কৰিছিল। ভক্তসকলৰ বাবে তেওঁৰ প্ৰেম আছিল অনন্ত। সেই ভাও খোৱা বোৱা কৰাগৈ ঐ যা আন্না ঘৰলৈ যা, উৰে বাপু প্ৰাণ ভৰি খাবলৈ যোৱা এতিয়া, এইভাৱে প্ৰত্যেক ভক্তকে মাতি মাতি ঘৰলৈ পঠিয়াইছিলে। কাল্পনিক শক্তিৰে আমি এতিয়াও সেই যেন দৃশ্য দেখা পাইছোঁ। তেওঁৰ পূৰ্ণ অৱয়ব মনত লৈ এই অধ্যায় আৰম্ভ কৰিব ওলাইছোঁ। ডাকগণুৱে এবাৰ ঈশোপনিষদৰ এটি মাৰাঠী ভাষ্য লিখাৰ কামত ব্ৰতী আছিল। ঈশোপনিষদ সম্বন্ধে দেশীয় ভাষাত ইয়াৰ সঠিক অৰ্থ প্ৰকাশ কৰি অনুবাদ কৰাটো অতি টান। ডাকগণুৱে প্ৰতিটো শ্লোক মাৰাঠী ছন্দত অনুবাদ কৰিছিল, কিন্তু এই উপনিষদৰ মূলতে যি প্ৰকৃত সাৰসত্ব আছে সেইটো অনুধাৱন কৰিব নোৱাৰি। তেওঁ তাৰ কামত সন্তুষ্ট হ'ব নোৱাৰিলে। কেইজনমান পণ্ডিতৰ সৈতে তেখেতৰ মনত থকা যিখিনি সংশয় আৰু অসুবিধা সকলো বিশদভাৱে আলোচনা কৰিলে, তথাপিও সমাধান নহ'ল বা তেওঁলোকৰ ওচৰত কোনো যুক্তিপূৰ্ণ আৰু সন্তোষজনক উত্তৰ পোৱা নগ'ল। সেইবাবে ডাকগণুৰ মন অস্থিৰতাৰ ভিতৰত আছিল। আমি জানো যে উপনিষদ হৈছে বেদৰ সাৰাংশ, আত্মজ্ঞান লাভৰ শাস্ত্ৰ, জীৱন মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ অস্ত্ৰ। সেইবাবে তেখেতে ভাবিলে যে যিজনে ব্ৰহ্মজ্ঞান লাভ কৰিছে তেখেতৰ ওচৰলৈকে যোৱা ভাল হ'ব বা তেখেতেই সঠিক ব্যাখ্যা দিব পাৰিব। তাৰপিছত তেখেত গ'ল সাই বাবাৰ ওচৰলৈ। তেওঁ শিৰডিলৈ গ'ল। শিৰডিলৈ যোৱাৰ পিছত বাবাক প্ৰণাম কৰি তেখেতৰ যিখিনি অসুবিধা আছিল সেইখিনি বাবাক ক'লে, আৰু বাবাই ক'লে অকণো চিন্তা নকৰিবা, সকলোৰে সমাধান তুমি পাবা। ঘৰলৈ যোৱাৰ পথত ভিলে পাৰ্লেৰ কাকা চাহেবৰ দাসীয়ে তোমাৰ সকলো সন্দেহ দূৰ কৰি দিব। এগৰাকী অশিক্ষিত দাসীয়েনো এই ধৰণৰ প্ৰশ্নৰ কি মীমাংসা কৰি দিব পাৰিব? ডাকগণুৰ মনত এটা বিপৰীত ধাৰণা হ'ল। তেওঁ নিশ্চিত হ'ল যে বাবাৰ কথা সত্য হ'বই। বাবাৰ কথা ব্ৰহ্মৰ বিধাতাৰ আমোঘ আদেশ। বাবাৰ কথা অনুযায়ী তেখেত বম্বেৰ ভিলে পাৰ্লেলৈ গ'ল আৰু কাকা চাহেবৰ ঘৰ পালেগৈ। পিছদিনা ডাকগণু শুই থকা অৱস্থাতে শুনিবলৈ পালে সুললিত কণ্ঠৰে সৰু ছোৱালী এজনীয়ে গান গাই আছে, আৰু গীতৰ বিষয়বস্তু হৈছে ধুনীয়া এখন ৰঙা শাৰী আৰু আচল পাৰি। ইয়াকে লৈ কিছুমান সুন্দৰ ব্যাখ্যা কৰি কৰি সেই সৰু ছোৱালীজনীয়ে গান গাই আছে। গীতটো শুনি তেখেতৰ ইমানেই ভাল লাগিল আৰু তেখেত উঠি আহি দেখা পালে যে আকাৰ ভৃত আমায়াৰ সৰু ছোৱালীজনীয়ে সেই গানটো গাই আছে। ছোৱালীজনীয়ে ফটা কাপোৰ পিন্ধি কাপোৰ ধুই আছে। তাকে দেখি ডাকগণুৰ খুব বেয়া লাগিল, আৰু পিছদিনাখনেই ডাকগণুৱে এখন ৰঙা শাৰী সেই ছোৱালীজনীক দিম বুলি মনস্থ কৰিলে। ৰায় বাহাদুৰে সুন্দৰ এখন শাৰী আনি ডাকগণুৰ হাতত তুলি দিলে। অনাহাৰ ক্লিষ্ট মানুহে যেতিয়া সন্মুখত খাদ্য পায় তেওঁলোকৰ যেনেকুৱা হয়, ঠিক সেই ছোৱালীজনীৰ মনতো তেনেকুৱা এটা ভাৱৰ উদ্বিগ্ন হৈছিলে। ছোৱালীজনী আনন্দত উৎফুল্লিত হৈ পৰিল। পিছদিনাখন সেই শাৰীখন পিন্ধি ছোৱালীজনীয়ে ধুনীয়াকৈ আনন্দ মনেৰে নাচি ভাগি ফুৰিছিল, আৰু পিছৰ দিনাখন সেই শাৰীখন ধুনীয়াকৈ বাকচত ভৰাই থৈ সেই ফটা কাপোৰ এখনকে পিন্ধি আনন্দ মনেৰে নিজৰ কামত ব্যস্ত হৈ আছিলে। তাইক সেই আগৰ কেইদিনৰ দৰেই সুন্দৰকৈ আনন্দ কৰি থকা দেখা গৈছিল। তাকে দেখি ডাকগণুৱে ভাবিলে দুখীয়া বুলি তাই ফটা কাপোৰ পিন্ধিব লগা হৈছিলে, বৰ্তমান কিন্তু তাইৰ নতুন কাপোৰ আছে। তাই আকৌ সেই নতুন কাপোৰ ভৱিষ্যতৰ বাবে থৈ পুৰণা কাপোৰ পিন্ধি আনন্দিত হৈ আছে। এই বিষয়ক লৈ তাইৰ কোনো মনোকষ্ট নাই, ধুনীয়াকৈ ঘূৰি ফুৰিছে। তেতিয়া ডাকগণুৱে বুজিব পাৰিলে যে দুখ সুখ বোধ আমাৰ মনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। গভীৰভাৱে তেখেতে চিন্তা কৰি বুজিব পাৰিলে যে ভগৱানে আমাক যিখিনি দিছে তাতেই মানুহ সহজভাৱে ভোগ কৰা উচিত। এই বিশ্বাস থকা উচিত যে ভগৱানে আমাক আৱৰি আছে, আৰু যি আমাৰ বাবে উচিত ভগৱানে আমাক সেইখিনিয়ে দিছে, আৰু দিছে ভগৱানে সেয়া কেৱল আমাৰ মংগলৰ বাবে। এই সকলোবোৰ তেওঁৰে লীলাৰ বিভিন্ন অংগ।
ডাকগণুৱে উপনিষদৰ শিক্ষাৰ এটি বাস্তৱ দৃষ্টান্ত এই ঘটনাত দেখিবলৈ পালে। ভগৱান বিধাতাই যিয়েই ঘটাইছে আমাৰ জীৱনত সকলোখিনি আমাৰ কেৱল মংগলৰ অৰ্থে। এই দৃঢ় বিশ্বাসত অবিচল থাকি সুখী হোৱাৰ শিক্ষা। এই ঘটনাটোৰ পৰা আমি বুজিব পাৰোঁ যে বাবাৰ শিক্ষা আছিল অপূৰ্ব আৰু বৈচিত্ৰ্যময়। বাবাই কেতিয়াও শিৰডি এৰি যোৱা নাই, কিন্তু অন্যক আনা ঠাইলৈ সাধনা অভ্যাসৰ বাবে পঠিয়াইছিলে। ডাকগণুৰ ক্ষেত্ৰত তেখেতক ভিলে পাৰ্লেলৈ পঠিয়ালে। তাত দাসীজনীৰ দ্বাৰা তেখেতৰ সমস্যা সমাধান হ'ল। বাবাই সদায় ভক্তক নিৰ্ভুল আৰু সঠিক পথেৰে নিছিলে, কাৰণ সেয়া নহ'লে দুখীয়া ছোৱালীজনী আৰু শাৰীখন যে ভগৱানৰ সৰ্বব্যাপী কৃপাদৃষ্টিৰ অন্তৰ্ভুক্ত এই মূল্যৱান শিক্ষা ডাকগণুৱে কেনেকৈ পালেহেঁতেন। উপনিষদৰ অন্যতম বৈশিষ্ট্য নৈতিক শিক্ষা আৰু লক্ষ্য কৰা যায় যে ইয়াৰ নীতিসমূহ দাৰ্শনিক তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এই উপনিষদৰ আৰম্ভণিতেই কোৱা হৈছে যে ভগৱান সৰ্বব্যাপ্ত। এই তত্ত্বৰ সূত্ৰ ধৰি নৈতিক উপদেশ দিয়া হৈছে যে মানুহে ভগৱানে দিয়া সকলোবোৰেই কল্যাণৰ বাবে দিয়া হৈছে বুলি গ্ৰহণ কৰিব লাগে, কাৰণ সকলোবোৰেই তেওঁৰেই সৃষ্টি। উপনিষদে আমাক আনৰ সম্পত্তিৰ ওপৰত লোভ কৰাত বাধা দিয়ে, নিজৰ ভাগ্যত সন্তুষ্ট থকাৰ উপদেশ দিয়ে। এই বিশ্বাস দৃঢ় কৰে যে ভগৱানৰ বিধান অনুযায়ীয়ে যিখিনি আমাৰ ভাগ্যত আছে বা ঘটিছে মংগলময় হ'বলৈ বাধ্য। আৰু এই উপদেশ দিয়ে যে মানুহে পৰমেশ্বৰৰ ইচ্ছাৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰাখিব লাগে। আত্মনিবেদনৰ মনোভাৱ লৈ গোটেই জীৱন শাস্ত্ৰানুমোদিত নিৰ্দিষ্ট কাম সদায় কৰি যাব লাগে। উপনিষদৰ মতে নিষ্কৰ্মতাই আত্মাক কলুষিত কৰে। মানুহে সেইবাবেহে কৰ্মানুষ্ঠান কৰি গোটেই জীৱন কটালেহে নিষ্কৰ্মৰ স্তৰত উপনীত হোৱাৰ আশা কৰিব পাৰে। শেষত উপনিষদত ইয়াকে কোৱা হৈছে যে যি মানুহে সকলোৰে মাজত নিজক দেখে আৰু নিজৰ মাজতে সৰ্বজীৱৰ অস্তিত্ব অনুভৱ কৰে, অৰ্থাৎ সমগ্ৰ সৃষ্টিয়েই যাৰ ওচৰত পৰমাত্মাৰূপ প্ৰকাশিত, তেওঁৰ অজ্ঞতা থাকিব কেনেকৈ? তেওঁৰ শোকৰ কি কাৰণ থাকিব পাৰে? সৰ্বভূতত আত্মাক দৰ্শন কৰিব নোৱাৰাৰ ফলতেই ঘৃণা, অৱজ্ঞা আৰু শোকে আহি আমাৰ মাজত দেখা দিয়ে। কিন্তু যি মানুহৰ সমদৃষ্টি আহিছে, সৰ্বত্ৰ যিসকলৰ অদ্বৈত দৃষ্টি মুক্ত হৈছে, সাধাৰণ মানৱীয় দুৰ্বলতাৰ পৰা তেওঁ লগে লগেই মুক্ত হৈ গৈছে। ওম সাইৰাম।